বন্ধুসকল মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ বজাৰত, এতিয়া যাম মাছ বজাৰত। মাছ বজাৰ দেখুৱাম আৰু মই মাছ বজাৰত কুচিয়া মাছ কিনিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মাছ বজাৰত কুচিয়া ল'ম আৰু দেখি আছোঁ আপোনালোকক ডাকত কেনেকৈ মাছ বিক্ৰী হয়। ডাকত চাওক কেনেকৈ মাছ বিক্ৰী হয়। এই মাছ বজাৰ একশো তিরিশ 50 এয়া ডাক হৈ আছে, ডাক মাছ চোট ডাক দি আছে, এইফালেও দি আছে। চাব মই কিবা অলপ মাছ উঠাওঁ। এইটো হৈ গ'ল, মাছ ডাক দিয়া হৈ গ'ল। আজি বৰষুণৰ বতৰটো ইমান মাছ অহা নাই আৰু আহিব অলপ দেৰিকৈ আহিব। শুনি আছে আপোনালোকে যে 130 টকা 130 টকা, আচলতে 1 কেজিতহে 130 টকা, গোটেই টুকুৰিটোত নহয়। ডাঙৰ পেট দিয়ক। কোন পেট ডাঙৰ? কোন পেট ডাঙৰ? যোন পেট ডাঙৰ কোন পেট দিয়ক। এক পেটে দি, ডাঙৰ পেট দি, ডাঙৰ এক পেট দি। আপুনি চাওকচোন কোনটো ডাঙৰ। মাছে মাছ হাউলিত ভালে চালানি মাছ বেছিকৈ পায়। জেলত দিম, জেলত দিম ভাবি আছোঁ। কাটি কাটি বিক্ৰী কৰে, কাটা পিচ পিচ কৰে। চিতল মাছ, চিতল। এইটো কি মাছ? ব্লেক কাপ। এই গ্ৰাছ কাপৰে না? মোৰটো ক'ত? অঁ নহ'লে আৰু ভাতি গেলিছে। এই ডাক হৈ আছে, ডাক নাই তোমাক দেখুৱাম আজি। এই ডাক হৈ আছে ইয়াতে। বজাৰ দেখলোঁ, মাছ বজাৰৰ পৰা যাম। মোৰ লগৰ ল'ৰা আছোঁ না, মোক নিবা আহিব। ধৌলা বৰষুণ দি আছে, আজি বহুত বৰষুণ দিছে। তো বোলক ঘৰক লগি যাই থাকোঁ। বিলেট আৰু এই ডুম্বৰুৰ পাত এইকাৰণে বিলেটেদি কাটি কেনে ডুম্বৰুৰ পাতেদি ছালটো চেলি দিম। তো আপোনালোকে চাই থাকক, মই কেনেকৈ কাটোঁ, কেনেকৈ বনাওঁ, চবখিনি দেখাম। বোলক অলপমান বিলেটেদি কাটি এনেকৈ নিকে লৈছোঁ। আৰু ডুম্বৰু পাতেদি এইকাৰণে এনেকৈ ডুম্বৰু পাতেদি ধৰলি তাৰমানে পিছলি নাযায়। এতিয়া আপুনি এনেকৈ টানবা নোৱাৰে, পিছলি যাব, এইটো ছালটো খুলি নাযায়। গতিকে ডুম্বৰু পাতেদি এনেকৈ ধৰলি আপুনি চাব এই ছালটো আহিছে, এনেকৈ নামি আহিব। তেনেক এনেকৈ ধৰলি চালটো ওলাই গেল, পুৰা কিলকিলা হৈছে। এইবাৰ ধুই ল'ম বঢ়িয়াকৈ, এইবাৰ ধুম।
ধুই তাৰমানে টেষ্টটো যাব নিদিওঁ বঢ়িয়াকৈ ধুই ল'ম ইয়াতে টেষ্টটো যাব নিদিওঁ টেষ্টটো ৰাখিম চাই চব সঁজুলি আছে এই দাও এইটো টুকুৰা কাঠৰ তাৰমানে এই মালটো এনেকৈ কাটি দিম মালটো কাটি দিলোঁ এইবাৰ বঢ়িয়াকৈ পিচ কৰিম চাই থাকক কুইচাটো সৰু সৰু এই পিচ কৰি লৈছোঁ আৰু মাজেদি ফালিম তাৰমানে কুইচাটো বহুত ডাঙৰ মালপাতি নহ'লে সোমবাৰ নাই মালপাতি মানে মছলা পাতি সোমবাৰ নাই সেইকাৰণে এনেকৈ কৰি লৈছোঁ এই মালটো মানে 2 পিচ কৰিছোঁ এনেকৈ মাজেদি এই মালটো মাজেদি 2 পিচ কৰি দিছোঁ মালপাতি মানে এই পুৰা বঢ়িয়া ধুনীয়াকৈ পিচ কৰিছোঁ মই বাজাৰতে কাটি আনিব পাৰিলোঁ হয় কিন্তু বাজাৰত নাকাটিলোঁ আপোনালোকক দেখাৰ কাৰণে আপোনালোকে ঘৰত কাটিব পাৰিব তো বোলক এতিয়া পাকঘৰক লগি যাই থাকোঁ খাই মজা না তো আপোনালোকে হেৰি কৰিব মাংসৰ নিচিনা বনাব ব্ৰইলাৰৰ মাংসৰ নিচিনা বনাব আৰু এই কৰ্দে হীৰা জ্বালা বেলেগ নাই আৰু তো আবাৰো বহুত অসুখ সেইকাৰণে বেলেগ নাই এইয়ে পইচা আৰু ভাত আৰু কৰ্দে হীৰা জ্বালা ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব টাটা বাই বাই